নমস্কাৰ নিবিৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই আজি বেডত শুই আছে, এয়া আমাৰ মামাৰ ল'ৰা ভাইটি হয়। তাৰ মানে এক্সিডেণ্ট এটা হ'ল। এক্সিডেণ্টত মানে তাৰ হাতৰ কিলাকুটিৰ হাড়ডাল এৰাই আহিলে আৰু সেইবাবে তাক এতিয়া অপাৰেশ্যন কৰিবলৈ নিয়া হৈছে লখিমপুৰ মেডিকেল কলেজ। আৰু এয়া আমাৰ মামা গৈছে আৰু ভণ্টিহঁত বাহঁত তেনেকৈ আছে আৰু মামীহঁত গৈছে আজি অপাৰেশ্যন কৰিব যিহেতুকে। আৰু তাৰ মানে অকণো অনুভৱেই হোৱা নাই তাৰ যে কিবা এটা হৈছে, আৰু সি বহুত ষ্ট্ৰং হয়, সেইবাবে মানে সি একো অনুভৱ কৰা নাই, কন্দা কটা কৰা নাই। এইটো ঠাণ্ডাটো সি মানে একোৱে অনুভৱ কৰা নাই। আৰু আশীৰ্বাদ কৰিব আপোনালোকে যাতে তাৰ সোনকালে সুস্থ হৈ উঠে, ভাল হয়। এয়া অপাৰেশ্যন কৰাৰ আগত তাৰ কাপোৰ চাপোৰ চেঞ্জ কৰিলে, এয়া তাৰ অপাৰেশ্যন কৰি এয়া বাহিৰত উলিয়াই দিলে। এতিয়া অলপ জীয়াই আছে আৰু এইটো মুহূৰ্তলৈকে যে সি হাঁহি আছে, তাক দেখি মানে বহুত শান্তি পাইছোঁ। আৰু যেতিয়া অপাৰেশ্যন থিয়েটাৰত সোমাইছে বহুত ভয় লাগিছিলে, তেতিয়া যিমানে হ'লেও সৰু ল'ৰা একো বুজি পোৱা নাই আৰু উৎপাত কৰাৰ কাৰণে পৰিলে বাৰু, সি নিজৰ দুখত পৰিছে, কিন্তু